दहलीज ऊंची पार करा दे sa dahil ng lesson at Raksha Bandhan niyo ba niya? বদ্ধ বলি রাজা দানবেন্দ্র মহাবল তেন ত্বং প্রতিবদ্ধামি রক্ষে মাচল মাচল অৰ্থটো কৈ দিছোঁ তোমালোকে অৰ্থটো ক'ব নালাগে নিজে শুনি যোৱা যিডাল সূতাৰে মহাবলী দানৱৰাজ বলিক বন্ধা হৈছিল সেইডাল সূতাৰে মই তোমাক বান্ধিবলৈ ওলাইছোঁ মই তোমাক ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দিলোঁ এই কথাখিনি মনত নিজে ভাবি এতিয়া প্ৰত্যেকে ইজনে সিজনৰ আৰু ইজনীয়ে সিজনীৰ হাতত ৰাখি বান্ধা তাৰপিছত পৰৱৰ্তী কাৰ্যসূচী আগবাঢ়িব
পালন কৰা হয়। এই উৎসৱৰ মূল উদ্দেশ্য হৈছে ভগ্নী আৰু ভাতৃৰ মৰমৰ এনাজৰীডাল আৰু অধিক শক্তিশালী কৰা। এই দিনটোত বায়েক বা ভনীয়েকসকলে ভায়েক বা ককায়েকৰ হাতত ৰাখি নামৰ এডাল সূতা বান্ধি দিয়ে। এই সূতাডালত লুকাই থাকে ভগ্নীসকলৰ ভাতৃসকলৰ প্ৰতি থকা মৰম চেনেহ আৰু অশেষ মংগল কামনা। ৰাখি বন্ধন উৎসৱৰ আৰম্ভণিৰ বিষয়ে জানিবলৈ গ'লে বহুতো পৌৰাণিক কাহিনীৰ বিষয়ে জানিব পাৰি। কোৱা হয় চিত্তোৰৰ বিধৱা ৰাণী কৰ্ণৱতীয়ে তেওঁৰ ৰাজ্য সংকটত পৰা দেখি মোগল সম্ৰাট হুমায়ুনলৈ ৰাখি পঠিয়াই তেওঁৰ ৰাজ্যক সুৰক্ষিত কৰিবলৈ সহায় বিচাৰিছিল। কৰ্ণৱতীয়ে প্ৰেৰণ কৰা সূতাৰ প্ৰতি সন্মান জনাই হুমায়ুনে লগে লগে চিত্তোৰলৈ তেওঁৰ সৈন্য প্ৰেৰণ কৰিছিল। আৰু এয়াও বিশ্বাস কৰা হয় যে শিশুবালক বধ কৰাৰ সময়ত শ্ৰীকৃষ্ণ সুদৰ্শন চক্ৰৰে আঘাতপ্ৰাপ্ত হোৱাত পাণ্ডৱৰ স্ত্ৰী দ্ৰৌপদীয়ে তেওঁ পিন্ধি থকা শাৰীৰ আঁচল ছিঙি শ্ৰীকৃষ্ণৰ আঘাতপ্ৰাপ্ত ঠাইত বান্ধি দিছিল। এই কাৰ্যত শ্ৰীকৃষ্ণ অভিভূত হৈছিল আৰু তাৰ বহু বছৰ পিছত কৌৰৱৰ ৰাজসভাত দ্ৰৌপদীৰ বস্ত্ৰ হৰণ কৰিবলৈ যাওঁতে শ্ৰীকৃষ্ণই মায়াৰে দ্ৰৌপদীক বস্ত্ৰ দান কৰিছিল। কিছু লোকৰ মতে এইদৰে ৰাখি বন্ধন উৎসৱৰ প্ৰচলন হয়। আন এটা পৌৰাণিক কাহিনী মতে দানৱ আৰু দেৱতাসকলৰ যুদ্ধৰ সময়ত যেতিয়া দেৱতাসকলে কিছু দুৰ্বলৰ দৰে অনুভৱ কৰে তেতিয়া দেৱতাসকলৰ ৰজা ইন্দ্ৰদেৱ বৃহস্পতিৰ কাষ চাপিছিল। যুদ্ধলৈ যোৱাৰ সময়ত ইন্দ্ৰৰ পত্নীয়ে এডাল ৰেচমৰ সূতা কিছু মন্ত্ৰ শক্তিৰে পবিত্ৰ কৰি ইন্দ্ৰৰ হাতত বান্ধি দিছিল। সংযোগক্ৰমে সেইদিনা শাওণ মাহৰ পূৰ্ণিমা তিথি আছিল। সেয়েহে কিছু মানুহে বিশ্বাস কৰে তেতিয়াৰ পৰাই ৰাখি বন্ধন উৎসৱৰ প্ৰচলন হয়। গতিকে ৰাখি বন্ধন হৈছে সুৰক্ষাৰ বন্ধন। এই দিনটোতে ভায়েক বা ককায়েকে দিয়ে নিজৰ ভগ্নীক আজীৱন ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি। এই ৰাখি বন্ধন কেৱল ভাতৃ বা ভগ্নীৰ মাজতে সীমাবদ্ধ নহয়। সাধাৰণ লোক তথা পৰিয়ালৰ লোকৰ লগতে আপোনাৰ জীৱনৰ প্ৰতিজন গুৰুত্বপূৰ্ণ ব্যক্তি যিয়ে আপোনাক ৰক্ষা কৰিব বুলি আপুনি ভাবে তেওঁক এই আন্তৰিকতাৰে ৰাখি পিন্ধাব পাৰি। গতিকে আকৌ এবাৰ সকলোকে ৰাখি বন্ধনৰ শুভেচ্ছা জ্ঞাপন কৰি মই মোৰ বক্তৃতা সামৰণি মাৰিছোঁ। ধন্যবাদ। ভগ্নীসকলে তেওঁলোকৰ ভাতৃসকলৰ হাতত ৰাখি বান্ধে আৰু আজিয়ে হৈছে পবিত্ৰ ৰাখি বন্ধন। কিন্তু আমি জানোনে ইয়াৰ অৰ্থ কি বা ই ক'ৰ পৰা কেনেকৈ আহিল? হয়তো বহুতেই নাজানো। ৰাখি বন্ধন হৈছে সুৰক্ষাৰ বন্ধন। ইয়াক হিন্দু ধৰ্মৰ অন্যতম গুৰুত্বপূৰ্ণ উৎসৱ হিচাপে গণ্য কৰা হয়। হিন্দু বৰ্ষপঞ্জী অনুসৰি এই উৎসৱ শাওণ মাহৰ পূৰ্ণিমাত উদযাপন কৰা হয়। ৰাখি বন্ধন এই শব্দটোৱে আমাক এটি মধুৰ সম্পৰ্কৰ কথা সোঁৱৰাই দিয়ে। ৰাখিৰ সূতাডালক পবিত্ৰ বুলি গণ্য কৰা হয় কিয়নো এই সূতাডালে ভাতৃয়ে ভনীয়েকক দিয়া প্ৰতিশ্ৰুতিৰ কথা মনত পেলাই দিয়ে যে তাইক মৃত্যুলৈকে সুৰক্ষা দিব। এই উপলক্ষে ভগ্নীসকলেও ভাতৃসকলৰ মংগলৰ কামনা কৰে আৰু সুস্বাস্থ্যৰ প্ৰতি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায় আৰু তাৰ পৰিৱৰ্তে ভাইসকলৰ পৰা উপহাৰ লাভ কৰে। ৰাখি বন্ধন প্ৰাচীন কালৰ পৰা এক চিহ্নিত উৎসৱ আৰু এই ৰীতি নীতিৰ আঁৰত লুকাই থকা বহুতো পৌৰাণিক কাহিনী ইয়াৰ লগত জড়িত আছে। কোৱা হয় যে যেতিয়া ৰাজপুত আৰু মোগলৰ মাজত সংঘৰ্ষ হৈছিল তেতিয়া লোককথা অনুসৰি চিত্তোৰৰ বিধৱা সম্ৰাজ্ঞী কৰ্ণৱতীয়ে মোগল সম্ৰাট হুমায়ুনলৈ ৰাখি পঠিয়াইছিল। তেতিয়া মোগল সম্ৰাট হুমায়ুনে সেই ৰাখিৰ সূতাডালক সন্মান জনাই গুজৰাটৰ বাহাদুৰ শ্বাহৰ আক্ৰমণৰ পৰা সম্ৰাজ্ঞী কৰ্ণৱতীক সুৰক্ষা প্ৰদান কৰিছিল।
তাৰোপৰি এয়া বিশ্বাস কৰা হয় যে এবাৰ দ্ৰৌপদীয়ে শ্ৰীকৃষ্ণক তাইৰ শাৰীৰ প্ৰতি এটা ছিঙি হাতত বান্ধিছিল, যি যুদ্ধক্ষেত্ৰত তেওঁৰ ঘাৰ ৰক্তক্ষৰণ বন্ধ কৰিছিল। আৰু ইয়াৰ বিনিময়ত শ্ৰীকৃষ্ণই দ্ৰৌপদীক বস্ত্ৰহৰণৰ সময়ত সুৰক্ষা প্ৰদান কৰিছিল। ইয়াৰ উপৰি ভগৱান যমৰ ভগ্নী যমুনায়ো এবাৰ যমক ৰাখি পিন্ধাই অমৰত্ব বৰ লাভ কৰিছিল। এই উৎসৱৰ সৈতে সম্পৰ্কিত কাহিনী বা পৌৰাণিক কাহিনী যিয়ে নহওক, এই উৎসৱ ইয়াক আধুনিক প্ৰৱণতাৰ সৈতে সম্পূৰ্ণ উৎসাহেৰে আগলৈ পালন কৰি গৈ থাকক। আৰু ইয়াত উপস্থিত সকলোকে মই মোৰ ফালৰ পৰা ৰাখি বন্ধনৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু ভাই ভনীৰ এই পবিত্ৰ সম্পৰ্ক সদায় এনেকৈ থাকক তাৰে ভগৱানৰ ওচৰত কামনা কৰিলোঁ। ইয়াকে কৈ মোৰ চমু বক্তৃতাৰ সামৰণি মাৰিলোঁ। ধন্যবাদ। তোমালোক আটাইলৈকে মোৰ ফালৰ পৰা ৰাখি বন্ধনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তোমালোকক ৰাখি বন্ধনৰ তাৎপৰ্যৰ বিষয়ে ক'বলৈ কৈছে দুআষাৰমান, কিন্তু মোৰ আগত ছাত্ৰ মাধুৰ্য কাশ্যপ আৰু ছাত্ৰী সুহানা নাজনীনে ৰাখি বন্ধনৰ ইতিহাস আৰু তাৎপৰ্যৰ বিষয়ে অতি সুন্দৰকৈ কৈ গৈছে। তোমালোকে নিশ্চয় কিতাপতো পাইছা। তোমালোকক মই মাথো দুই এটা কথাই ক'বলৈ আহিছোঁ যে এই ৰাখি বন্ধন উৎসৱটি বৰ্তমান নহয়, এইটো পৌৰাণিক কালৰ পৰাই ভাৰতত এটা ডাঙৰ উৎসৱ হিচাপে পালন কৰি আহিছে। অৱশ্যে আমাৰ অসমত এই ৰাখি বন্ধন উৎসৱটি বহুত বেছি বছৰ হোৱা নাই উলহ মালহে উদযাপন কৰা। তাৰ আগতে অসমত ৰাখি বন্ধন উৎসৱটি এনেদৰে পালন কৰা হোৱা নাছিল। এতিয়া বৰ্তমান ৰাখি বন্ধন উৎসৱটো অসমতো অতি ভাৰতৰ বাকী ৰাজ্যবিলাকৰ দৰে অতি উলহ মালহে উদযাপন কৰিবলৈ লৈছে। তাৰ বাবে আমি সকলো ছাত্ৰ ছাত্ৰীৰ লগতে সকলোৱে এই ৰাখি বন্ধন উৎসৱটি বহুত সুন্দৰকৈ উপভোগ কৰা উচিত আৰু তাৰ তাৎপৰ্যটো মনত ৰাখিব লগা অতিকৈ প্ৰয়োজন হৈ পৰিছে বৰ্তমান সময়ত। কেতিয়াৰ পৰা ৰাখি বন্ধন উৎসৱটি আৰম্ভ হৈছে মই মাত্ৰ এটা কথাই ক'বলৈ কওঁ যে ৰাখি বন্ধন উৎসৱটি অকল সূতাডাল বান্ধি দিয়াটোৱে ৰং বিৰঙৰ সূতাডাল বান্ধি এদিন উৎসৱটি এটা বিশেষ দিনত পালন কৰিলে নহ'ব। এই উৎসৱটিৰ তাৎপৰ্যসমূহ আমি আটাইয়ে সদায় মনত ৰাখিব লাগিব। আমাৰ সদায়ে ককায়েক বা ভায়েকসকলে নিজৰ বায়েক বা ভনীয়েকসকলক আত্মৰক্ষা দিয়াৰ বাবে সদায় গোটেই আজীৱন তেওঁলোকে কি কৰে, যৎপৰোনাস্তি চেষ্টা কৰে। সেইদৰে আমি বন্ধু বান্ধৱসকলকো বা লগৰ ছাত্ৰ ছাত্ৰীসকলকো কি কৰিছোঁ, ৰাখি বান্ধিছোঁ। এইটো নহয় যে আমি দেখাক দেখিহে আজিৰ দিনটোত কেৱল ৰাখিহে পিন্ধাইছোঁ, কাইলৈৰ পৰা আমি সকলোবিলাক পাহৰি যাম, সেইটো নহয়। ৰাখি পিন্ধাইছোঁ মানে কি, আজিৰ পৰা আমি ভাই বা ককাই ভনী বা বাইদেউ হিচাপে সম্বন্ধত বান্ধ খাইছোঁ। সেইকাৰণে কি কৰিব লাগিব, এই সম্বন্ধটো যাতে সদায় গোটেই জীৱন আমি বৰ্তাই ৰাখিব পাৰোঁ তাৰ চেষ্টা কৰিব লাগে। আমি বেলেগক দেখি কাৰো কোনোবাই ধুনীয়া এডাল ৰাখি বা সূতা পিন্ধি আনিছে, সিহঁতক দেখি আমিও পিন্ধি আনিছোঁ আৰু বান্ধি দিছোঁ। আজি যি বান্ধি দিলোঁ কাইলৈৰ পৰা আকৌ পাহৰি গ'লোঁ, সেইটো হ'লে কিন্তু নহ'ব। এই ৰাখি বন্ধনৰ তাৎপৰ্য বা ৰাখি বন্ধনৰ সফলতা ইয়াতে সফলতা তেতিয়াহে হ'ব যেতিয়া আমি ৰাখি পিন্ধোঁতা বা ৰাখি পিন্ধাওঁতাক যদি তাৰ ৰাখি বন্ধনৰ যি মহৎ তাৎপৰ্য, সেই তাৎপৰ্য যদি আমি মনত নাৰাখোঁ তেতিয়াহ'লে ই কিন্তু সফল নহ'ব। অকল এদিন আজি উৎসৱটো পাতি কালিলৈ পাহৰি গ'লে কি হ'ব, আমাৰ সকলো ৰাখি বন্ধনৰ এদিন পতা উৎসৱৰ বিফল হ'ব। সেইকাৰণে মই তোমালোকক কওঁ যে এই ৰাখি বন্ধনৰ কথা তোমালোকে গোটেই আজীৱন মনত ৰাখিব লাগিব। আজি তোমালোকৰ হাতত পিন্ধাই দিয়া সূতাডাল, এইডাল এনেই পিন্ধাই দিয়া নহয়, তাত মন্ত্ৰপুত ধুনীয়াকৈ মন্ত্ৰ উচ্চাৰণ কৰি পেলাই পিন্ধাই দিয়া হৈছে। এই ৰাখি বন্ধনৰ এই ৰাখিৰ সূতাডালে তোমালোকক যাতে ভৱিষ্যতে সুন্দৰ জীৱন এটা গঢ়ি তোলাত প্ৰেৰণা যোগায়, উৎসাহ যোগায়, তাৰ কাৰণে ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা কৰিছোঁ। আৰু
ৰাখি হাতত পিন্ধি তেওঁলোকৰ যি কৰ্তব্য সেই কৰ্তব্য যাতে সুচাৰুৰূপে পালন কৰি সুন্দৰ ভৱিষ্যত এটা গঢ়ি তুলিব পাৰে তাৰ কামনা কৰি মই মোৰ বক্তব্য ইমানতে সামৰণি মাৰিছোঁ। নমস্কাৰ। এটা মুকলি কুইজ প্ৰশ্ন এটা সুধিম, হুলস্থুল নকৰাকৈ কেৱল যিসকলে উত্তৰ জানা হাত দাঙিবা। আজি অলপ আগতে পৃথিকা দাস ভাৱনা শৰ্মাই এটি গীত গালে আৰু সেই গীতটোৱে কিছু সময় আগতে লিচা বাইদেৱে গাইছিল, আমি সকলোৱে একেলগে গাইছিলোঁ। প্ৰশ্নটো হ'ল সেই গীতটো আমাৰ এখন হিন্দী বোলছবিৰ গীত। সেই বোলছবিখনৰ চিনেমাখনৰ নাম কোনে কোনে জানা হাত দাঙাচোন। মেৰি বহনা হয় নাজানা? বাইদেৱে হাত দাঙিছে, নন্দিতা বাইদেৱে। মই ছাত্ৰ ছাত্ৰীসকলক সুধিছোঁ, কিন্তু জনা উচিত। কিবা শুনা, মই এটা কথাই কওঁ, কিবা এটা সৰু কথা এটা সৰু শব্দ এটাই জানো, সদায় এইটো মনত ৰাখিবা, সেইটো যাতে আতি গুৰু বা পণ্ডিতে কৈছিল তেনেকৈ যাতে ক'ব লগা নহয়। এটা শব্দই হওক, এটা বাক্যই হওক, ভালকৈ জানিব লাগিব তাৰ অৰ্থ কি, তাৰ ইতিহাস কি। ঠিক তেনেকৈ গীত এটা ইমান ভাল গান, এইটো সকলোৱে গায়ে থাকোঁ জানো, তোমালোকৰ মুখস্থ আছে গোটেই গানটো নহ'লে তাৰ আৰম্ভণিখিনি, সেইটো জানিব লাগে। আৰু তোমালোকে কুইজত ভাগ লোৱাই। নন্দিতা বাইদেৱে কওক বাৰু, মই কোৱাৰ আগতে তেতিয়া হাত দাঙিছিল। হৰে কৃষ্ণ হৰে ৰাম। এখন হয়তো সেই তোমালোকৰ চিনেমাখন হয়তো দেখা নাই, কিন্তু এতিয়াও টিভিত কেতিয়াবা দিয়ে বা চালে চাব পাৰি। এখন যদি বোলছবিৰ ইতিহাস তোমালোকে জানিব বিচাৰে, কাৰণ বোলছবি চিনেমা সকলোৱে ভাল পোৱা, গতিকে ভাল পোৱা বস্তুটোৰ ইতিহাসো জানিব লাগিব, যে ভাৰতীয় বোলছবিৰ ইতিহাস কি, কেতিয়াৰ পৰা আৰম্ভ হৈছিল, কি কি চিনেমা, কোন কোন পৰিচালক, কোন কোন অভিনেতা অভিনেত্ৰী। এতিয়া আৰু এটা নামটো নাজানিলে হয়তো এইটো জানিব পাৰা, কাৰণ টিভিত কেতিয়াবা দেখিছা নিশ্চয় গানটোৰ ভিজুৱেলাইজেশ্যন, গানটোৰ ভিডিঅ'টো নিশ্চয় দেখিছা, গতিকে অলপ নামটো শুনিলে নিশ্চয়। হৰে কৃষ্ণ হৰে ৰাম এখন বিখ্যাত চিনেমাৰ চিনেমাখন তোমালোকে জন্মাটো বেলেগ কথা, তোমালোকৰ বহুতৰে হয়তো মাহঁতৰ জন্ম হোৱা নাছিল, তেতিয়াৰ দিনৰে চিনেমা। আমি তোমালোকৰ বয়সৰ আছিলোঁ চাগে, 50 বছৰমান তাৰো আগৰে চিনেমা হয়তো। যিয়ে নহওক, সেই গীতটো যে ভাই ভনী সেই অভিনয়টো কোনে কৰিছিল, তোমালোকে গীতটো দেখিছা নিশ্চয়, সেইটো কোনোবাই জানা নেকি? তাত ভনীয়েকজনী কোন আছিল আৰু ককায়েকজন কোন আছিল? নাজানা? ছোৱালীয়ে ইমান কথা নাজানো আমি, অথচ আমি কিবা বিৰাট অহংকাৰ কৰি হুলস্থুল কৰি দিওঁ। মই চব জানো, কোনে কি কৈ আছে মইনো কিয় শুনিব লাগে। মাইকত আচাৰ্যই কৈছে, কোনোবাই কৈছে, মইতো চব জানোৱেই। ইমান সৰু কথা দুটাই নাজানো, আৰু বহুত জনাৰ নিচিনাকৈ আমি হুলস্থুল কৰি থাকোঁ, কাৰো কথা শুনিব নিবিচাৰোঁ। এইটো আছিল, ভনীয়েকজনী আছিল জিনাত আমান আৰু ককায়েকজন আছিল দেৱানন্দ। দেৱানন্দক এভাৰগ্ৰীণ বুলি কোৱা হয় ভাৰতৰ বোলছবিৰ ইতিহাসত। তেওঁ ঢুকুৱা বেছি বছৰ হোৱা নাই, কিন্তু তেওঁ 80 পৰা 90 বছৰ পাইছিল চাই, মই পাহৰি গ'ল। তেতিয়াও আমাৰ নিচিনাই হৈ গৈছিল। যেতিয়া ইয়াত আমাৰ ভাৰতবৰ্ষত মোগলসকলৰ বা তাৰ আগত চুলতানসকলৰ, খিলজীসকল, তোগলকসকল তেওঁলোকৰ শাসন চলিছিল, সেই সময়ত আমাৰ যিবিলাক অতি পবিত্ৰ মঠ মন্দিৰ আছে, সেই মঠ মন্দিৰৰ পূজাৰীসকলে তেওঁলোকৰ অৱস্থা অতি দুখ লগা হৈছিল, কাৰণ সেই চুলতানসকল বা জাহাপনা শ্বাহজাহান একেই ৰজাসকল, তেওঁলোক আমি নামৰ পৰাই গম পাওঁ বা আমি ইতিহাসত দেখিছোঁ যে তেওঁলোক বিধৰ্মী আছিল। আমি বিধৰ্মী বুলি কওঁ যে অৰ্থাৎ আমাৰ যিটো নিজৰ ধৰ্ম হিন্দু ধৰ্ম নাছিল, আৰু সেইকাৰণে তেওঁলোকে সেই মঠ মন্দিৰ বহুত ভাঙিছিলোঁ, সেইবিলাকো তোমালোকে জানা। আৰু সেই মঠ মন্দিৰৰ পূজাৰী শ্ৰেণীৰ লোকসকল, আৰু সেই পূজাৰীসকল কিন্তু পণ্ডিত, তেওঁলোকে শাস্ত্ৰজ্ঞ, বহুত শাস্ত্ৰ জানে, তেওঁলোককো বহুত নগুণাগতি কৰিছিল। গতিকে তেওঁলোকে কি কৰিছিল, সেই সময়ত যিসকল শক্তিশালী ৰজা মহাৰজা আছিল বা যোদ্ধা আছিল, তেওঁলোকৰ হাতত ৰাখি বান্ধিছিল। এতিয়াও আমাৰ অভিজ্ঞতা সকলোৰে আছে, আমি যে হনুমান মন্দিৰ যাওঁ বা বেছিভাগ মঠ মন্দিৰলৈ গ'লে তাত পূজাৰীয়ে কি কৰে, ফোট দিয়ে, কজ্জল দিয়ে আৰু হাতত সূতা বান্ধি দিয়ে কিবা কিবি। আজিকালি এইটো আমি ধাগা বুলি কওঁ, ধাগা বান্ধি দিয়া বুলি কওঁ, এইটো এটা হিন্দী শব্দ। সেইটো ৰাখিয়ে এই যে পূজাৰীসকলে মধ্যযুগত ৰজা মহাৰজাৰ হাতত বান্ধি দিছিল, তাৰ অৰ্থ আছিল যে আমাৰ অৱস্থা বহুত বেয়া, মহাৰাজ বা সেই যোদ্ধা আমাক যাতে ৰক্ষা কৰা, আমি যাতে বিধৰ্মীৰ হাতত অত্যাচাৰৰ সন্মুখীন হ'ব লগা নহয়। সেইটো মধ্যযুগত, এইটো ইতিহাসৰ কথা, একেবাৰে সঁচা, পৌৰাণিক আমি নেদেখা কথা নহয়। তাৰপিছত আৰু আধুনিক যুগৰ কথা কৈছোঁ, এই যুগৰ কথা, আমাৰ যুগৰ কথা, যেতিয়া স্বাধীনতা আন্দোলন হৈছিল, সেইটো জানিব লগা কথা। শুনা,
ৰক্ষা বন্ধন যে ধৰ্মীয় উৎসৱ হিচাপে এতিয়াও পালন কৰে বহুতে যোৱা আচলতে উৎসৱটো কালিয়ে গৈছে তিথিটো শাওণ মাহৰ পূৰ্ণিমা তিথিত সেইটো পালন কৰা হয় আমি আজি পালন কৰিছোঁ আমাৰ সুবিধাৰ অৰ্থে কালি সেইটো এটা ধৰ্মীয় উৎসৱ হিচাপে বহুতৰ ঘৰে ঘৰে পালন কৰা হৈ গৈছে আৰু সেই উৎসৱটো আমি সৰু থকালৈকে আজি 50 বছৰমান আগলৈকে বা প্ৰায় 40 বছৰমান আগলৈকে 50 বছৰ 40 বছৰমান আগলৈকেও আমি ভাবিছিলোঁ যে এইটো অসমীয়াৰ উৎসৱ নহয় অসমত যিসকল অনা অসমীয়া হিন্দীভাষী লোক থাকে মাৰোৱাৰী বিহাৰী পাঞ্জাবী বা তেনেকুৱা তেওঁলোকৰ এইটো উৎসৱ বুলি আমি ভাবিছিলোঁ যে সেই উৎসৱটোত ভনীয়েক বা বায়েকে ভায়েক বা ককায়েকৰ হাতত ৰাখি বান্ধে মিঠাই খোৱা কৰে উপহাৰ দিয়ে এইটো আমাৰ নহয় তেনেকৈ ভাবিছিলোঁ কিন্তু তাৰপিছত এইটো যে এটা সামাজিক বা মানে সাৰ্বজনীন উৎসৱ হ'ল সকলোৰে এতিয়া আমি ইয়াত কোনো ধৰ্মৰ কথা আমি ভবা নাই ভাই ভনীৰ কথা ভবা নাই সকলোৱে সকলোকে ৰাখি বান্ধিছোঁ এই যে সাৰ্বজনীন কৰা হ'ল উৎসৱটো সেইটোৰ প্ৰথম আৰম্ভণি হৈছিল 1905 চনত তোমালোকে ইতিহাসত পঢ়িছা সমাজ বিজ্ঞানত কি আন্দোলন হৈছিল নৱম দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী কোনোবা বা মই অধ্যক্ষা সুধিছোঁ 1905 চনত কি আন্দোলন হৈছিল বংগ বিভাজন বিৰোধী আন্দোলন বা বংগভংগ বিৰোধী আন্দোলন এইটো বংগভংগ আন্দোলন বুলিয়ে কয় আৰু সেইটোৱে স্বদেশী আন্দোলন হৈছিল সেই আন্দোলনৰ সময়ত আমাৰ বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰ ইয়াত ফটো আছে বা কবিগুৰু বুলি কয় মহাত্মা গান্ধীয়ে গুৰুদেৱ বুলি সম্বোধন কৰিছে তেওঁ লিখা জনগণ মন গীতটোৱে আমি ৰাষ্ট্ৰীয় সংগীত হিচাপে গাওঁ সেই ৰবীন্দ্ৰনাথ ঠাকুৰে 1905 চনত বংগবাসীৰ লগতে সমগ্ৰ ভাৰতবাসীক আহ্বান জনাইছিল যে আপোনালোক সকলোৱে হাতত একোডাল ৰাখি লৈ পেলাই ৰাজপথলৈ দলে দলে ওলাই আহক ইজনে সিজনৰ হাতত ৰাখি বান্ধক আৰু তেওঁৰ সেই আহ্বান শুনি বংগদেশত সেইটো কৰিছিল আৰু তাৰ ফলতে সেই আন্দোলন পিছত সমগ্ৰ ভাৰতলৈ বিয়পি গৈ স্বদেশী আন্দোলনৰ ৰূপ লৈছিল আৰু তাৰে ফলশ্ৰুতিত আৰু হয়তো 30 বছৰমান 40 বছৰমান পিছত আমি স্বাধীনতা লাভ কৰিছিলোঁ এই যে ভাৰতবাসীক একতাৰ ডোলেৰে বান্ধিবৰ কাৰণে ৰাখিৰ সহায় লৈছিল সেইটো ৰবীন্দ্ৰনাথ ঠাকুৰে সিদিনা কৰিছিল 1905 চনত আৰু তাৰপিছত 1925 চনত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ নামৰ সংগঠনটোৰ জন্ম হৈছিল আৰু তাৰ লগত আমি সকলোৱে পৰিচিত বা আমি তাৰ লগত জড়িত এই ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ এতিয়া 98 বছৰ হ'ল 98 বছৰ বয়সত ভৰি দিছে যোৱা 98 বছৰ ধৰি এই উৎসৱটো এনেদৰে পালন কৰি আহিছে তাৰ আগলৈকে বা এতিয়াও এইটো এটা ধৰ্মীয় বা কিছুমান সম্প্ৰদায়ে পালন কৰা কিছুমান লোকে ঘৰত পালন কৰা এটা উৎসৱ কিন্তু এনেকৈ সামাজিকভাৱে সাৰ্বজনীনভাৱে পালন কৰাটো প্ৰথম ৰবীন্দ্ৰনাথ ঠাকুৰে আহ্বান দিছিল আৰু তাৰপিছত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ দ্বাৰা এইটো সমগ্ৰ বিশ্বতে অকল ভাৰতত নহয় ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কাম এতিয়া সমগ্ৰ বিশ্বতেই চলে সমগ্ৰ বিশ্বতেই শাওণ মাহৰ পূৰ্ণিমা তিথিত এই উৎসৱটো পালন কৰা হয় আৰু তাত ভাই ভনী বুলি কথা নাই ইজনে সিজনৰ হাতত ৰাখি বান্ধিছোঁ মানে কি ইজনে সিজনক প্ৰতিশ্ৰুতি দিছোঁ মই তোমাক ৰক্ষা কৰি তুমিও মোক ৰক্ষা কৰিবা মই তোমাক মৰম কৰোঁ তুমিও মোক মৰম কৰিবা আমি সকলোৱে একতাৰ ডোলেৰে বান্ধ খাইছোঁ সেই কথাটো যাতে মনত ৰাখোঁ মই কবিতা আবৃত্তি নকৰোঁ মই হঠাৎ কেতিয়াবা মন কৰি লিখি দিওঁ হয়তো অলপমান কঠিন হ'ব পাৰে তোমালোকে মন দি শুনিবা এজন ল'ৰা হয়তো শংকৰদেৱত নতুনকৈ আহিছে ৰাখি বন্ধনৰ সম্পূৰ্ণ অৰ্থটো নাজানে আৰু মোৰো তেনেকুৱাই হৈছিল
শংকৰদেৱৰ অহাৰ আগতে মই ৰাখিৰ অৰ্থটো ইমান ভালকৈ জনা নাছিলোঁ। ইয়াত আমাৰ নিকেতনত ধুনীয়াকৈ ৰাখি বন্ধন উৎসৱ পালন কৰা হয়, ইয়াৰ অৰ্থ ধুনীয়াকৈ বুজা যায়। ঠিক তেনেকুৱাকৈ এজন ল'ৰা, নতুন ল'ৰা নিকেতনত আহিছে, তেওঁৰ মনোভাৱ মই দুটা ছন্দবদ্ধ শাৰী হিচাপে লিখি এটি মই শুনাম, ঠিক আবৃত্তি নহয়। ৰাখি পিন্ধাবলৈ কোনো ভাই ভনী নাই, পিন্ধালেও উপহাৰৰ বাবে পকেটত টকা নাই। শাওণ মাহত পূৰ্ণিমা পবিত্ৰ তিথি ৰাখি বন্ধন বিচাৰি যাব নালাগে পুৰী বৃন্দাবন কাশী। বুজা নাছিলোঁ অৰ্থ কি মানে ৰাখি, থপৰিয়াই বহি আছিলোঁ খেদি গালত পৰি থকা মাখি। বুজিলোঁ আচল অৰ্থ নিকেতনলৈ আহি ৰাখি বন্ধনৰ পৰিৱেশ দেখি মুখত ফুটিছে হাঁহি। আমি সকলোৱে ঘৰলৈ ঘূৰি আহি ৰাখিৰ কথা যাতে নাযাওঁ পাহৰি, ৰাখি বন্ধনৰ কথা যাতে নাযাওঁ পাহৰি, ৰাখি বন্ধনৰ কথা যাতে নাযাওঁ পাহৰি। ধন্যবাদ। ই এক বিশ্বাস প্ৰতিজ্ঞাৰ এক বান্ধোন। আজিৰ দিনটোত সকলোৱে আমি ৰাখি বন্ধন উদযাপন কৰোঁ। সমগ্ৰ দেশতে এই উৎসৱ উদযাপন কৰা হৈছে। ভগ্নীসকলে ভাতৃক ৰাখি বান্ধে। অকল ভগ্নীয়ে যে ভায়েকক ৰাখি বান্ধে এইটো নহয়, আমি যাক আমাৰ প্ৰতি বিশ্বাস থাকে যে এইজন ব্যক্তিয়ে মোক ৰক্ষা কৰিব, এইজন ব্যক্তিয়ে সকলো হ'ব পাৰে, আশ্চৰ্য আছে যা কোনোবা অচিনাকি মানুহ ৰাখিৰ জৰিয়তে আপোন হৈ পৰিব পাৰে। ৰাখি বন্ধন এটি খুবেই পবিত্ৰ উৎসৱ। ইয়াৰ তাৎপৰ্য মোৰ আগত আচাৰ্য বাইদেউসকল তথা মোৰ সহপাঠী আৰু মোৰ ভণ্টি এজনীয়ে ব্যাখ্যা কৰি গৈছে। মই সেইখিনি কথাকে পুনৰবাৰ আৰু নকওঁ, তোমালোকে গমেই পাইছা যে ৰাখি বন্ধনৰ তাৎপৰ্যনো কি। এয়াই মোৰ ক'বলগীয়া আছে। হাতে